নমস্কাৰ, আজি লৈ আনিছোঁ ভাৰতীয় গণতন্ত্ৰৰ এটা ক'লা অধ্যায়, এটা গুৰুত্বপূৰ্ণ ক'লা অধ্যায় লৈ আনিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে চাব, স্কিপ নকৰাকৈ। চন তেতিয়া 1975 চন 25 জুন। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ শাসনকাল। ভাৰতৰ আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ভাৰত চৰকাৰ আৰু শ্ৰমিক সংঘৰ সংঘাত, নক্সালবাদীৰ ক্ৰমবৰ্ধমান উগ্ৰপন্থা আৰু কংগ্ৰেছৰ ইণ্টাৰনেল বিভাজন আছিল সেই সময়ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ মূল কাৰণ। পূৰ্বৰ সতৰ্কবাণী অবিহনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ফলত নাগৰিকৰ স্বাধীনতা খৰ্ব হৈছিল, সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ লগোৱা হৈছিল তথা সংবিধানৰ মৌলিক অধিকাৰ বাতিল হৈছিল। ভাৰত চৰকাৰ আৰু শ্ৰমিক সংঘৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ ফলত সমগ্ৰ দেশতে কেইবাটাও ধৰ্মগত আৰু হিংসাত্মক প্ৰতিবাদ সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে ক'ব খোজে যে ইন্দিৰা গান্ধীয়ে দেশত শান্তি শৃংখলা ঘূৰাই অনাৰ লগতে অধিক অশান্তি ৰোধ কৰাৰ প্ৰয়াসত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তথা সেই সময়ত দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতা জৰুৰীকালীন অৱস্থা ঘোষণাৰ এক প্ৰধান কাৰণ আছিল। ইয়াৰ উপৰি এয়া দেশৰ আন্তঃগাঁথনি আৰু দুৰ্বল অৰ্থনীতি পুনৰুদ্ধাৰৰ প্ৰয়াস আছিল। ইয়াৰ বিপৰীতে ইন্দিৰা গান্ধীৰ সমালোচকসকলে কয়, 1975 চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজৰ ব্ৰেণ্ডৰ স্বৈৰাচাৰী শাসন জাপি দিয়াৰ উদ্দেশ্যে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু জৰুৰীকালীন অৱস্থাই ৰাজনৈতিক আৰু অৰ্থনৈতিক অগ্ৰগতিৰ বাবে এক বিপৰ্যয় সৃষ্টি কৰিছিল। এই ক্ষেত্ৰত আপুনি কি ভাবে কমেণ্টত জনাব। সাধাৰণতে জৰুৰীকালীন অৱস্থাত বাক স্বাধীনতা আৰু মুক্ত সমাৱেশৰ অধিকাৰকে ধৰি নাগৰিকৰ স্বাধীনতা স্থগিত ৰখা হয়। গতিকে চৰকাৰে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰি তথ্য প্ৰচাৰত বাধা দিছিল। ৰাজনৈতিক বিৰোধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰাই থোৱা হৈছিল আৰু অতি কম সংখ্যকক ন্যায্য বিচাৰৰ সুবিধা দিয়া হৈছিল। জৰুৰীকালীন সময়ছোৱাত জনসাধাৰণৰ বাবে অপৰিসীম কষ্টৰ সৃষ্টি কৰিছিল, মৌলিক সেৱাৰ ওপৰত ভয়াৱহ প্ৰভাৱ পৰিছিল। ইয়াৰ উপৰিও বহু চৰকাৰী বিষয়াক যথাযথ প্ৰক্ৰিয়া অবিহনে গ্ৰেপ্তাৰ বা পদৰ পৰা অপসাৰণ কৰা হয়। নাগৰিকে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰি ৰাজহুৱা বক্তৃতাত লিপ্ত হ'বলৈ ভয় খাইছিল। তদুপৰি চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নাগৰিকৰ অধিকাৰৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ বলপূৰ্বকভাৱে বৈধ্যাকৰণো কৰিছিল। 1975 চনৰ ভাৰতীয় জৰুৰীকালীন অৱস্থা ভাৰতীয় ইতিহাসৰ বাবে এক উত্তপময় সময় আছিল। এক কথাত ক'বলৈ গ'লে 1975 চনৰ ভাৰতীয় জৰুৰীকালীন অৱস্থা ভাৰতীয় গণতন্ত্ৰৰ বাবে এক ক'লা অধ্যায়, য'ত ৰাজনৈতিক ক্ষমতাৰ ভয়াৱহ পৰিৱৰ্তন ঘটিছিল আৰু নাগৰিকৰ স্বাধীনতা হ্ৰাস পাইছিল। জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাইছিল। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি ভাৰতীয় জনসাধাৰণৰ আস্থাত। ইয়াৰ উপৰিও চৰকাৰৰ ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ আৰু ভাৰসাম্যতাৰ অভাৱে ব্যাপক দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰ সৃষ্টি কৰিছিল। উপযুক্ত অভিযোগ নোহোৱাকৈ মানুহক গ্ৰেপ্তাৰ কৰা হৈছিল। এক কথাত ক'বলৈ গ'লে সেই সময়ত এক স্বৈৰাচাৰী শাসন চলাইছিল ইন্দিৰা গান্ধীয়ে। 1977 চনত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰিল যদিও ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ইয়াৰ প্ৰভাৱ কৈ গ'ল, ফলত ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰপতি শাসনৰ দৰে ৰাজনৈতিক অস্থিৰতাৰ ধাৰাবাহিকতা আৰম্ভ হ'ল।